হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে? আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। এই ভিডিঅ'টো হৈছে যে আপোনালোকৰ যদি ইউটিউব চেনেল খোলে, তেন্তে আপোনালোকে ভিডিঅ'বোৰ কেনেকৈ আপলোড দিব, তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, মই এটা মোবাইল লৈছোঁ। এই মোবাইলটোত মোৰ এটা চেনেল খোলা আছে, গতিকে মই এতিয়া ভিডিঅ' এটা আপলোড কৰি দেখুৱাম আপোনালোকক। ইউটিউবটো খোলক। খোলোতে মোৰ আহি গ'ল। ইয়াতে মই যি নটিফিকেশ্যন দিছিলোঁ তেনেকৈ মোৰ ভিডিঅ'বোৰ আহি গৈছে ইয়াতে স্ক্ৰীণত। চৰি, অলপ হেং মাৰি আছে মোবাইলটো এনেকৈ। তো আপোনালোকেও যদি মোৰ ভিডিঅ'টোত এনেকৈ ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো টিপে, তেনেহ'লে এনেকৈ ভিডিঅ' স্ক্ৰীণত আহি যাব। আপোনালোকে মোৰ যিকোনো ভিডিঅ' এনেকুৱা পাই থাকিব আৰু মিছ নকৰিব, চাবলৈ পাব। চ' এতিয়া আমি আহোঁ ভিডিঅ'টো কেনেকৈ আপলোড কৰিব লাগে। এয়া চাওক, ইয়াতে ওপৰত এটা ৰাইট চাইডে ভিডিঅ' চিম্বল দিয়া আছে নহয়, এইটো আপোনালোকে ক্লিক কৰক। মই ক্লিক কৰি দিছোঁ। এয়া অলপ হেং মাৰিছে বাৰু, সেইকাৰণে ক্ষমা কৰি দিব। এয়া আমাৰ ভিডিঅ'বোৰ আহি গৈছে। মোৰ যিবিলাক গেলেৰীত ভিডিঅ' আছিলে সেইবোৰ আহিছে। আপোনালোকে যিটো ভিডিঅ' ক্লিক কৰিম বুলি ভাবে, যিটো ভিডিঅ' আপোনালোকৰ মোটামুটি ৰেডি আছে যে আমি এইটো ভিডিঅ' আপলোড কৰিম বুলি, সেইটো ভিডিঅ' যদি আপুনি আপলোড কৰিব বিচাৰে, তেন্তে আপোনালোকে ক্লিক কৰিব লাগিব। তেন্তে মই এইটো ভিডিঅ' আপলোড কৰিম এতিয়া। চাই লওক, এয়া আহি গ'ল, ভিডিঅ'টো দেখুৱাইছে। এয়া ভিডিঅ' চালু হয়, যেনেকৈ ভিডিঅ' কৰিছিলোঁ তেনেকৈ আহিছে। এতিয়া আপোনালোকে কি কৰিব, মোৰ চেনেলটোৰ নাম আহিছে, এইটো এটা মোৰ চেনেল। এইটো চেনেল আপোনালোকে চাব পাৰে। যিকোনো ভিডিঅ' অসমৰ প্লেচবিলাকৰ বিষয়ে, প্লেচবিলাক ধুনীয়া ধুনীয়া জেগা, ঠাই, সেইবিলাক চাব পাৰে। পাৰ্ক চাৰ্ক আছে, গতিকে গৈ চাব পাৰে। তাৰপিছত ইয়াতে কি লিখিব, আপোনালোকে এইবিলাক ফিল্টাৰো কৰিব পাৰে যে কেনেকুৱা কালাৰ দিম, এইটো অলপ বেছি ব্ৰাইটনেছ দিম নে কি দিম, এনেকৈ ক্লিক কৰিব পাৰে। তাৰপিছত ইয়াতে লিখিব লাগিব টাইটেল আপোনালোকে যিকোনো এটা দিব পাৰে। যে এনেকৈ যদি ভুলো হয়, ডিলাই কৰি দিওঁ, এনেকৈ যদি ভুলো হয় তেতিয়াহ'লে এনেকৈ কাটি দিব। মই দিছোঁ ফৰ্ম ফিল আপ বুলি দি দিছোঁ। ভালকৈ দিব আপোনালোকে যি ভিডিঅ' কৰে। তো ফৰ্ম ফিল আপ দি দিছোঁ এটা টাইটেল। তাৰপিছত ডেছক্ৰিপশ্যনত আপোনালোকে যিকোনো লিখিব পাৰে, কেনেকৈ কি আছে যে আপোনালোকৰ ভিডিঅ'টোত, সেনেকৈ ভালকৈ লিখিব পাৰে। মই এইটোৱে দিছোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ফাৰ্ষ্ট পাৰ্ট হয়, তেন্তে ফাৰ্ষ্ট পাৰ্টটো লিখিব পাৰে ব্ৰেকেটত, ফাৰ্ষ্ট পাৰ্ট বুলি। আৰু ইয়াতে প্ৰাইভেচিটো পাব্লিক, আনলিষ্টেড, প্ৰাইভেট এনেকৈ আছে। প্ৰাইভেট হ'লে আপোনালোকে অকল আপুনিয়ে চাব পাৰিব, আৰু পাব্লিক হ'লে যিকোনো মানুহে চাব পাৰিব, দেখা পাব। লোকেশ্যনটো ইমান দিলে দিব পাৰে, নিদিলেও নাই, মই নিদিওঁ। তাৰপিছত ইয়াতে ওপৰত যে এনেকৈ শ্বেয়াৰ আছে এটা চিম্বল, দেখিছেনে? সেইটো শ্বেয়াৰ চিম্বলটো এনেকৈ ক্লিক কৰি দিব, আপোনালোকৰ ভিডিঅ' আপলোড হৈ যাব। হৈ গ'ল, এয়া আপলোডিংটো হৈ আছে। এয়া মোৰ আগৰ ভিডিঅ'বিলাক আহিছে, যিহেতু মই আগৰ ভিডিঅ' কৰিছিলোঁ বহুত। এইটোত অলপ হেং মাৰিছে মোবাইলটো, এই মোবাইলটো পুৰণা, সেইকাৰণে ক্ষমা কৰি দিব। অ'কে বন্ধুসকল, তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আপলোড হৈ আছে, আপলোড হ'ল। এয়া আপলোড হৈ দেখাই আছোঁ, এয়া নীলা গৈ আছে 18% এনেকৈ। তো এনেকৈ মানে ভিডিঅ' আপলোড কৰে, আপোনালোকে চাব পাৰে। এয়া মোৰ এইটো এটা চেনেল, ইয়াতে লিখা আছে আপোনালোকে গ্ৰন্থমেলাৰ ভিডিঅ' চাব পাৰে। 2019 বুক ফেয়াৰৰ গুৱাহাটী চানমাৰীৰ।
তাৰপিছতে চাৰ্চৰ আছে যে গুৱাহাটীত অতি পুৰণি চাৰ্চ এটা আছে নহয়, সেইটোৰ ভিডিঅ' কৰিছোঁ। নেহেৰু পাৰ্ক আছে, তাৰপিছত বেলি ভিউ পইণ্ট আছে, এইবিলাক চাব পাৰে আপোনালোকৰ, ধুনীয়াকৈ দিয়া আছে। ব্ৰহ্মপুত্ৰ ভিউ চাব পাৰে ধুনীয়াকৈ, সন্ধিয়া পৰত কেনেকুৱা লাগে। তো এনেকৈ ভিডিঅ' আপলোড কৰিব লাগে। তো তেন্তে আজিলৈ ইমানে, আৰু নেক্সট ভিডিঅ'ত লগ পাম। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আৰু নতুন নতুন কথা শিকি থাকিবলৈ আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টা বেলটো বজাই দিব যাতে টিং টংকৈ ভিডিঅ'বোৰ আহি থাকে, আৰু শ্বেয়াৰ কৰিব পাৰিলে যিমান পাৰে। আৰু আপোনালোকৰো যদি কিছুমান চেনেল আছে তেন্তে মোৰ কমেণ্ট বক্সত দি দিব, মই আপোনালোকৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিম। গতিকে আজিলৈ ইমানেই, বাই বাই।